सब्सक्राइब कर लीजिए मनोज भाई चैनल को और लगे लगे घंटा को भी दबा दीजिए जाते आने वाला मेरा नतून नतून वीडियो सबसे पहले आपको माने पाई जाए यार। মাকা তই এটা মহা মক্কেল দেই সেই পোস্ট দুটা ঢালাই কৰোতে 5 বেগ সিমেন্ট খাব 3 বেগ সিমেন্ট লগাই দে না 2 বেগ সিমেন্ট লুকুৱাই দে মনে মনে মালিকে গৌ নোপাকে ৰাতি মাল খোৱা খৰচটো ওলাব হেই একো গম নাপায় হো যেনেকুৱা কুকুৰ তেনেকুৱা টাঙুন দিব লাগে চালা হেইছব দিনটো কাম কৰো লালচা এটুপা নাযাবছে চালা হেৰি মই কালি যাব নোৱাৰিম চাগে দেই বুদ্ধিটো কিন্তু ভাল হোৱা নাই দেই কি ভাল হোৱা নাই এনেকুৱা কমজুজ মালিক ভাঙা মামৰি খোৱা খিলি এটা পৰি থাকিব নিদিয়ে চব পলিথিনত ভৰাই লৈ যায় ভাঙা চিঙাত বেছি পেলাই কাহিতা আজি কে পেকেট গল 5 পেকেটে হ'ব আৰু বাকিও দিব আছে দোকানত সা ভোলা আজি তোক মই কিমান দিনৰ পৰা কৈ আছো যে এই বিড়ি ঘুপা খোৱাটো অকনমান কম কৰ এ হ'ব তই এটা মহা মক্কেল ওলালি দেই মানুহে যদি এই বস্তুটো নাখায় খাবই নালাগে কোম্পানী বিলাকে বনাইছে কেলে নহলে সেইটো কথা মোক কচোন মোক সেইটো কথা নহয় হ'ব তোৰ লেকচাৰ দিবলৈ মন নাই মোৰ অজয় আৰু ভোলা হৈছে একেখন গাঁৱৰে দুই ভাল বন্ধু আৰু সিহঁত দুটা গাঁৱৰ পৰা 80 কিলোমিটাৰ নিলগৰ আন এখন গাঁৱত থাকি দিন হাজিৰা কৰি আছে অজয়ে বন্ধু ভোলাৰ ভৱিষ্যতৰ কথা চিন্তা কৰি জীৱনটোৰ কথা চিন্তা কৰি ধূমপান অৰ্থাৎ বিড়ি সেৱন কৰা অভ্যাসটো লাহে লাহে এৰিবলৈ কয় কিন্তু ভোলাই অজয়ৰ কথা একেবাৰেই গুৰুত্ব নিদিয়ে এনেকৈ বহুদিন পাৰ হ'ল বহাগৰ বিহুটিও লাহে লাহে ওচৰ চাপি আহিল কাম সামৰি সন্ধিয়া দুয়োৰে এদিন আলোচনা মানুহজনী ঘৰৰ পৰা ফোন কৰি বৰ কামোৰ দি আছে পইচা কেইটকামান পঠিয়াই দিয়ক মই বোলো ৰ বিহুলে আৰু 2-3 সপ্তাহ আছেই মই গৈ আছো নহয় মোৰ আকৌ সৰুটো ল'ৰাক হেনো ঢোল এটা কিনি দিব লাগে এবাৰ বিহু মাৰিব বোলে এবাৰ আগতকৈ কিন্তু তই আজিকালি অলপ বেছিকৈ কাহিব ধৰিছ নিজৰ লগৰীয়া বুলি তোৰ ভালৰ কথা চিন্তা কৰি বাৰে বাৰে কৈ থাকো যে এই বিড়ি কোপা খোৱা লাহে লাহে এৰ ঘপককৈ যদি তোৰ কিবা এটা হৈয়ে যায় কোনে চাব তোৰ মাও নাই দেউতাও নাই ভাইও নাই ককায়ো নাই মানুহজনীৰ বাহিৰে তোৰ আৰু আছে কোন কমচে কম মানুহজনীৰ কথা চিন্তা কৰ তই ল'ৰা দুটা ডাঙৰ হৈ আহিছে সিহঁত দুটা কথা চিন্তা কৰ হ'ব একেডাল কথাকে কিমান শুনা নাথাকো সদায় মোৰ পইচা পৰা খাইছো তোৰ বাপেৰে পইচা পৰা খোৱা নাই অজয়ে ভোলাক যিমানেই মানা কৰিছিল ভোলাই কিন্তু অজয়ৰ কথাত অকণমানো গুৰুত্ব দিয়া নাছিল ওলোটাই অজয়ৰ ওপৰত ভোলাই খংহে দেখুৱাইছিল আনফালে বহাগৰ বিহুটিলে মাজত মাথো 6টা দিন আৰু 2 দিনৰ পাছত দুয়ো নিজৰ ঘৰলৈ উভতিল সেইদিনা নিশা 11 মান বাজিছিল দুয়ো একেলগে শুই আছিল কিন্তু ভোলাৰ হঠাৎ হৈছে কি পানী অলপ দিছো পানী Ugh!
বেছিকৈ বেয়া হ'বলৈ ধৰিছে। Ambulance. বন্ধু অজয় কি কৰো কি নকৰো কৰি এম্বুলেন্স এখন মাতি ভোলাক হস্পিতাললৈ লৈ গ'ল। অজয়ে ভোলাৰ ঘৰত খবৰটো দিছিল যদিও মাজনিশা হোৱাৰ বাবে আহিব পৰা নাছিল। পাছদিনাখনৰ কথা, ভোলাৰ মানুহজনীও হস্পিতালত আহি উপস্থিত হ'ল আৰু কিছু সময়ৰ পাছত ডাক্তৰৰ পৰা গম পোৱা গ'ল যে ভোলাৰ শৰীৰত হেনো কেঞ্চাৰে দেখা দিছে আৰু তাৰ কাৰণ ক'লে অধিক মাত্ৰাত ধূমপান সেৱন কৰা। ভোলাৰ সেই ৰোগৰ উন্নত চিকিৎসাৰ বাবে হেনো 6 পৰা 7 লাখ টকাৰ প্ৰয়োজন। এতিয়া বাৰু অকলশৰীয়া ভোলাৰ পত্নীয়ে 6 পৰা 7 লাখ টকা ক'ৰ পৰা যোগাৰ কৰিব? ভোলাৰ পত্নী মানসিকভাৱে একেবাৰে ভাঙি পৰিল। কি কৰিব এতিয়া তাই? হয়তো বহু আগতেই ভোলাই অজয়ৰ কথা যদি মানিলেহেঁতেন, শুনিলেহেঁতেন, হয়তো আজি এনে পৰিস্থিতি নহলহেঁতেন।